ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ 16তম ছিজনৰ নিলাম কোচিত আয়োজন কৰা হৈছিল। ইয়াত মুঠ 10টা টিমে 206.6 কোটি টকাৰ পাৰ্চৰ সৈতে এই নিলামত অংশগ্ৰহণ কৰিছিল আৰু লগতে খেলুৱৈসকলৰ ওপৰত প্ৰচণ্ড ধনৰ বৰষুণ হৈছিল। কিন্তু আপুনি জানে নে নাজানে খেলুৱৈবোৰক ক্ৰয় কৰিবলৈ টিমবোৰে ইমান টকা ক'ৰ পৰা পাইছে? দোস্ত, যদি আপোনালোকে জানিব বিচাৰিছে যে IPLত খেলুৱৈসকলক ক্ৰয় কৰিবলৈ ফ্ৰাঞ্চাইজিবোৰৰ হাতত ইমান টকা ক'ৰ পৰা আহে আৰু টিমবোৰে কিদৰে উপাৰ্জন কৰে, তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকক। লগতে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক আৰু নটিফিকেশ্যন অলত ক্লিক কৰিবলৈ নাপাহৰিব। দোস্ত, ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ 16তম ছিজন আৰম্ভ হোৱাৰ আগতে শুকুৰবাৰে কোচিত মিনি নিলাম আৰম্ভ কৰা হৈছিল। নিলামত মুঠ 405 গৰাকী খেলুৱৈক বিলীন কৰা হ'ল আৰু সকলো 10টা দলৰ ওচৰত 206.6 কোটি টকাৰ পাৰ্চ আছিল, যাৰ কাৰণে নিলামত খেলুৱৈসকলৰ ওপৰত প্ৰচুৰ ধনৰ বৰষুণ হৈছিল। দোস্ত, খেলুৱৈবোৰক ক্ৰয় কৰিবলৈ ফ্ৰাঞ্চাইজিবোৰৰ মাজত ৰেচ লাগিছিল আৰু সেইকাৰণে কেতিয়াবা 1 কোটি টকাৰ পৰা আৰম্ভ হোৱা খেলুৱৈবোৰৰ দাম 10 কোটি টকালৈকে ওপৰলৈ জাপ মাৰিছিল। দোস্ত, অভাৰঅল চাবলৈ গ'লে IPLত ধনৰ বৰষুণ প্ৰচুৰ হয়, কিন্তু খেলুৱৈসকলৰ ওপৰত ইমান টকা খৰচ কৰা ফ্ৰাঞ্চাইজিসকলে কেনেকৈ ইমান ধন উপাৰ্জন কৰে আৰু খেলুৱৈসকলৰ ওপৰত পইচা লগাবলৈ ইমান টকা ক'ত পায়, এই সকলোখিনি কথা জানি লওঁ আহক। দোস্ত, 1 নম্বৰ উপাৰ্জনৰ আটাইতকৈ বিগেষ্ট চ'ৰ্চটো হৈছে মিডিয়া আৰু ব্ৰডকাষ্টিং পাৰ্টনাৰ। BCCI IPLক অপাৰেট কৰে। BCCI আৰু ফ্ৰাঞ্চাইজিসকলৰ বাবে উপাৰ্জনৰ আটাইতকৈ ডাঙৰ চ'ৰ্চটো হৈ পৰিছে মিডিয়া আৰু ব্ৰডকাষ্টিং পাৰ্টনাৰ। IPLত ফ্ৰাঞ্চাইজিসকলে তেওঁলোকৰ মিডিয়া ৰাইটছ আৰু ব্ৰডকাষ্টিং ৰাইটছবোৰ বিক্ৰী কৰি সৰ্বাধিক ধন উপাৰ্জন কৰে। দোস্ত, বৰ্তমান IPLৰ ব্ৰডকাষ্টিং ৰাইটছ ষ্টাৰ স্পৰ্টছৰ সৈতে আছে। এটা ৰিপৰ্ট অনুসৰি আগতে ব্ৰডকাষ্টিং ৰাইটছৰ উপাৰ্জনৰ 20% BCCI ৰাখিছিল আৰু তাৰে বাকী 80% টিমবোৰে প্ৰাপ্ত কৰিছিল, কিন্তু আজিকালি এই অংশ 50-50%লৈ বৃদ্ধি পাইছে। দোস্ত, 2 নম্বৰ উপাৰ্জনৰ চ'ৰ্চটো হৈছে এডভাৰটাইজমেণ্ট। কোম্পানীবোৰে খেলুৱৈসকলৰ কেপ, জাৰ্চি আৰু হেলমেটৰ ওপৰত কোম্পানীবোৰৰ নাম আৰু লোগো দেখাবৰ বাবে কোম্পানীবোৰে ফ্ৰাঞ্চাইজিবোৰক যথেষ্ট ধন দিয়ে। আপোনালোকে দেখিছে চাগে IPLৰ সময়ত খেলুৱৈসকলে বিভিন্ন এড শ্বুট কৰে, য'ৰ পৰা বহুত টকা উপাৰ্জন হয়। দোস্ত, তাকে দেখি আমি ক'ব পাৰোঁ যে এডভাৰটাইজমেণ্টবোৰৰ কাৰণেও IPL টিমবোৰলৈ যথেষ্ট ধন আহে। দোস্ত, IPL টিমবোৰে কিদৰে উপাৰ্জন কৰে সহজভাৱে বুজিবলৈ হ'লে IPL টিমবোৰৰ ইনকামক 3টা ভাগত ডিভাইড কৰা হৈছে। প্ৰথমতে চেণ্ট্ৰেল ৰেভিনিউ, দ্বিতীয়তে প্ৰমোচনেল ৰেভিনিউ আৰু 3 নম্বৰত লোকেল ৰেভিনিউ। নম্বৰ 1, চেণ্ট্ৰেল ৰেভিনিউ। মিডিয়া, ব্ৰডকাষ্টিং ৰাইটছ আৰু টাইটেল স্পনচাৰশ্বিপ কেৱল চেণ্ট্ৰেল ৰেভিনিউতহে আহে। সেইবাবে টিমবোৰৰ প্ৰায় 60-70% উপাৰ্জন চেণ্ট্ৰেল ৰেভিনিউৰ পৰা আহে। দোস্ত, 2 নম্বৰত আছে প্ৰমোচনেল ৰেভিনিউ। ইয়াত এডভাৰটাইজমেণ্ট কেটেগৰীটো আহে। টিমবোৰে প্ৰায় 20-30% উপাৰ্জন এডভাৰটাইজিং মানে প্ৰমোচনেল ৰেভিনিউৰ পৰা আহে। আৰু 3 নম্বৰত আছে লোকেল ৰেভিনিউ। টিমবোৰৰ প্ৰায় 10% উপাৰ্জন লোকেল ৰেভিনিউৰ পৰা আহে। ইয়াত টিকেট বিক্ৰী আৰু অন্যান্য বস্তু অন্তৰ্ভুক্ত থাকে। দোস্ত, যদি ভিডিঅ'টো ভাল লাগিল আৰু ইনফৰ্মেটিভ লাগিল তেন্তে আপোনাৰ ৰায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।